আজি ৭৪তম গণৰাজ্য দিৱস উপলক্ষে আমি ইয়াত সকলোৱে সমবেত হৈছোঁ এটা মহৎ পবিত্ৰ কাৰ্যসূচী লৈ। আৰু এই কাৰ্যসূচীখন সফল ৰূপায়ণৰ ক্ষেত্ৰত সকলোৰে মই সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। এতিয়া এই মহৎ কাৰ্যসূচীৰ যিটো কাৰ্যসূচীকে অধীৰ অপেক্ষাৰে ইয়াত বহু সময় ধৰি থিয় হৈ আছো, এই কাৰ্যসূচীটোৰ সফল ৰূপায়ণ কৰাৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষক উছমান গনি ছাৰক কাৰণে আহ্বান জনাইছোঁ।